নমস্কাৰ ৰাইজ, কেনে আছে? নিশ্চয় ভালে আছে। আমাৰ ভাদৰ মাহৰ জন্মাষ্টমীত আমাৰ ইফালে তালৰ পিঠা খায়। তালৰ পিঠা মই আজি বনাব ওলাইছোঁ। আপোনালোকে খাই পাইছেনে? খাই পাইছে যদি জনাবচোন কমেণ্টত। আৰু মই কেনেকৈ বনাওঁ চাওঁ আহক। ইয়াত কিছু প্ৰচেছ আছে। এতিয়া মই বনাব আৰম্ভ কৰিছোঁ। দেখিছেনে? মোৰ লগত 4টা তাল আছে। মই পানী লৈছোঁ এটা চৰিয়াত। এতিয়া দেখাওঁ বাৰু কিদৰে বনাওঁ। এইদৰে তালটো পানীত দিব। তাল অকণমান তিতা লাগে। পানীত দিলে সেই তিতা ভাৱটো গুচি যায়। এইদৰে 20 মিনিটমান ভিজাই থ'লে হ'ব। তাৰপিছত দেখুৱাই আছোঁ। এয়া মই আধা ঘণ্টামান ভিজাই দিলোঁ পানীত। এইবাৰ এইদৰে কৰিলে চালনিৰে কৰিব। চালনিৰে কৰিলে তেতিয়া ইয়াৰ যি আহটো তাৰমানে আপোনাৰ ইয়াত ওপৰতে ৰখি যাব। এইদৰে কৰিব। পাল্পখিনি উলিয়াই লৈছোঁ। এতিয়া ইয়াত অকণমান হ'লেওতো পানী সোমাইছে। এতিয়া এইখিনি সেইবাবে অকণমান এখন কপাহী কাপোৰত ঢালি দিম। দি পেলাই 1 ঘণ্টামান ক'ৰবাত হেংগিং কৰি থৈ দিলে হ'ল, আঁৰি থ'লে হ'ল, যাতে যিখিনি পানী থাকে গোটেইখিনি সৰি যায় আৰু অকল পাল্পখিনি যাতে ৰৈ যায়। এতিয়া এইদৰে এনেকৈ কপাহী কাপোৰত এইদৰে গোটেইখিনি দি পেলাই এইদৰে থৈ দিব। দেখিছেনে? দেখিছেনে? মই এইদৰে হেঙিং কৰি থৈ দিছোঁ। দেখিছে পানী পৰি আছে। এইদৰে এই গোটেইখিনি পানী শেষ হৈ যাব লাগিব। তেতিয়াহ'লে তাৰ যিটো পাল্প সেয়াৰেহে পিঠা তৈয়াৰ হয়। এই পানীখিনি থাকিলে পিঠাখন খাবলৈ তিতা তিতা লাগে। সেইবাবে ইয়াতে পানী 1 ঘণ্টামান হৈ যোৱাৰ পিছত এই পানীখিনি নোহোৱা হৈ যাব। তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ কিদৰে বনাম পিঠা। মই আধা কাপ পানী দি পেলাই পিঠা বনাবৰ কাৰণে গুড় পগাই লৈছোঁ। গুড়টো মোৰ এই ধৰণৰ আছিল। এই ধৰণৰ গুড় আছিল। সেইটো মই এইবাৰ আধা কাপ পানী দি এইদৰে পগাই লওঁ। এয়া পানীখিনি গোটেই সৰি গৈছে। এতিয়া এইখিনি মই ইয়াত লওঁ। ইয়াৰ পৰা পানীখিনি সৰাৰ পিছত এটা মন কৰিব যে এটা বস্তু, যাত ইয়াত কোনো ধৰণৰ আঁহ নাথাকে। সেইটো অলপ সাৱধান হ'ব। আঁহ থকাটো ভাল নহয়। গলত বাজি যাব পাৰে কিবা কথাত আঁহ, আৰু পেটত গ'লে সেইটো ভাল নহয়। এইবাৰ ইয়াত মই চাউলৰ গুড়ি দিম। বুট দিম। গুড়িখিনি দি ভালদৰে মিক্স কৰি ল'ব। এচিকুট নিমখ দিব। মিঠা বস্তুত অকণ নিমখ দিলে তাৰ সোৱাদটো আকৌ দুগুণ বাঢ়ে। অকণ আৰু গুড়ি দিম। মোৰ গুড় আছে। তিল দিছোঁ।
এইদৰে বনাই আধা ঘণ্টা ৰেষ্ট দিব, তাৰপিছত বনাওঁ। আধা ঘণ্টা এইদৰে বনাই ঢাকনি মাৰি মই ৰেষ্ট দিওঁ। মই কেৰাহী বহাই দিছোঁ। মোৰ সেই পিঠা আধা ঘণ্টা হৈ গ'ল আৰু মই আচলতে মিঠাতেলেৰে ভাজে, সেইকাৰণে মই মিঠাতেল দিছোঁ। তেলটো ভালদৰে গৰম হ'ব লাগিব। গৰম হৈছে, মই কেৰাহীত পিঠা এখন এইদৰে দিছোঁ। হৈছে দি আছোঁ, ৰ'বা অলপ সময় ৰ'বা, দি আছোঁ দেই, হৈয়ে গৈছে। চাওক, তালৰ পিঠা মোৰ হৈ গ'ল ৰেডি, একদম ধুনীয়াকৈ। মই এতিয়া ল'ৰা ছোৱালীহালক খাবলৈ দিওঁ, মোৰ ভতিজীজনী আৰু লগত মোৰ ছোৱালীজনীক। আৰু মোৰ ভিডিঅ'টি চাই ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি দিব, মোৰ আগলৈ দি থকা ভিডিঅ'বোৰ যাতে আপোনালোকে পাই থাকে। তো আজিলৈ এৰিলোঁ। শুভ জন্মাষ্টমী গোটেই ৰাইজকে জনালোঁ মই আজি। আপোনালোকেও বনাই খাবচোন, খাবলৈও সোৱাদ আৰু এইবিলাক খোৱাটো খুব উপকাৰীও হয় শৰীৰৰ বাবে। বনাই খাব, এইদৰে বনাই খাবচোন।